हेलो भाई हां बुढ़िया আছে ভাই কত দিছ না বুঢ়িয়া টেস্টি কত মাছ আছে हां মাছ ভাই কালি मन बाकी अबे तुमसे मिले रे हाय गाइस মই মিলন আৰু আপোনালোকৰ বাবে মই আজি নতুন এটা ভিডিও লৈ আহিছো তো ভিডিওটো মানে আজি আমাৰ গাঁৱতে মানে এখন বিয়া আছে বিয়াত মানে আপোনালোককো মই দেখাম বুলি ভাবিলো তো এতিয়া মানে মই টোপনিৰ পৰা উঠাই নাই তো গাইস মানে এতিয়া 7টা মানে বাজিলে চাগে তো মোৰ লগ বন্ধুবিলাক মানে গ'ল তো এতিয়া মানে মইও উঠি কিনে যাব লাগে তো গাইস আপোনালোকক আজি মইও বিয়াখন দেখাম তো ভিডিওটো মানে শেষলৈ চাই থাকক যদি ভিডিওটো ভাল লাগে প্লিজ কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে বিয়াখন আমাৰ ওয়েলকাম টু শুভু বিবাহ তো মই বিয়াখনলৈ আহি পালো মোৰ আহা বহুত দেৰিয়ে হ'ল মই টোপনিৰ পৰা উঠাই নাছিলো উঠিয়ে মানে আর মুখ চুখ ধুয়ে মানে বিয়াখনলৈ আহিলো তো আপোনালোকক ভিডিওটো দেখাম মই কেনেকুৱা বনাইছে ভিতৰৰখিনি তো ভিডিওটো শেষলৈ চাই থাকক তো গাইস মানে এইখিনি মানে লাগিব এইখিনি মানে সাউন্ডখিনি মুঠতে বিয়া হলে মানে সাউন্ড লাগিব তো সাউন্ডখিনি মেইন মানে বাকি যিকি নহওক তো সাউন্ডখিনি মানে লাগিবই তো গাইস সাউন্ডখিনি মানে চাওক ইয়াতে মানে 6টা সাউন্ড আছে दिल में से प्यार है कॉल जरा पर बंद रखती प्यार की खिड़कियों मेरी मिर्ची रुको ना मिस यू मिस से तुमको मिसेस बनाना है तुमसे बैठ के खान दो मुझको किचन में डिशेस बनाना है नदी में बहुत से फिशेस है तुम फिश नहीं तो फिश नहीं जाना है তো এতিয়া মই সাউন্ডখিনি আপোনালোকক দেখুৱাই এতিয়া মই ভিতৰলৈ সোমাই আহিলো ভিতৰত মানে বহুত কাম চলি আছে এতিয়া তো এতিয়া ৰাতিপুৱা হৈ আছে তো বৰ্তমান কাম শেষ হোৱা নাই এতিয়া বৰ্তমান 8টা মানে বাজিছে চাগে তো গাইস এইটো মানে কলৰ পচলাৰে বহুত ধুনীয়াকৈ বনাইছে তো বহুত ভাল লাগে মানে এইবিলাক আজিকালি বহুত বনাই সকলো বিয়াতে তো গাইস ভিডিওটো এইকলৈ চাই থাকিব আপোনালোকক মই বিয়াৰ সকলো কেনেকুৱা ধৰণৰ খানা সকলো দেখাম ইয়াতে মানে কইনাজনীক বহুৱাবৰ কাৰণে বহুত ধুনীয়াকৈ ফুলেৰে মানে সজাই বৰাই ৰাখিছে কইনাজনীক মানে ল'বহে আহিব কইনাটো মানে ইয়াতে ধুনীয়াকৈ বহুৱাব তো গাইস এতিয়া মই আহিলো আমাৰ পাৰ খালিলৈ তো মানে কেনেকুৱা খানা বনাই আছে তো আপোনালোককো মই দেখুৱাম তো ইয়াতে মানে লাবৰা বনাই আছে এখানে সবজি মানে এতিয়া মানে এনেকৈ লাৰি আছে লাবৰাখিনি তো এতিয়া গাইস আপোনালোকে ভিডিওটো চাই থাকক কেনেকুৱা ধৰণৰ বিয়াখন আৰু কেনেকৈ মানে আমি খানাৰ কাৰণে কেনেকুৱা আয়োজন কৰিছোঁ তো গাইস ভিডিওটো চাওক এইখিনি মানে আধা ৰগুন ধুনীয়াকৈ মানে পিচি ৰাখিছে আৰু তো গাইস এইফালে মানে আঞ্জাটো বনাই আছে তো ইয়াতে মানে দিব আপোনালোকবিলাকত ইয়াতে মানে ভাতবিলাক বঢ়িয়াকৈ ভাত যিটি বনাই আছে তো সোনকালে মানে বিয়াখনত অলপ খানা সোনকালে খুৱাব তো গাইস আপোনালোককো দেখাই আছোঁ লাষ্টত কেনেকৈ খানাখিনি মানে খুৱাব তো গাইস ভিডিওটো আপোনালোক চাই থাকক এতিয়া মানে আমাৰ ৰান্ধনী ফালৰ মানুহবিলাক মানে পুৰা খানা চানা দিবলৈ মানে সাজু মাংস বাটি মানে পুৰা ধুনীয়াকৈ মানে বাটিয়ে মাংস দি পেলাই থৈ দিছে তো খালি মানুহ এতিয়া ডাইনিং টেবুলত বহুৱাব লাগে আৰু বাছ খানা মানে দিব লাগে আৰু খুৱাব লাগে তো গাইস এতিয়া মানে আপোনালোকক মই লৈ আহিলোঁ ডাইনিং টেবুলখিনি মানে বহুত ধুনীয়াকৈ এনেকৈ সজাই কিনে মানে ৰাখিছে তো গাইস এতিয়া লাহেকৈ মানে ভাত খাবলৈ মানুহ মাতা হ'ব
এতিয়া সময় 2টা বাজিলে তো এতিয়া ভাত খোৱা মানে আৰম্ভ কৰিলে তো মই সুধিম কেনেকুৱা হৈছে ভাতখিনি আজি আমাৰ এয়া ভাত ঠাই আঞ্জাখিনি তো গাইজ আপোনালোকে শুনক বঢ়িয়া আছে ভাই ক'ত দিছে না বঢ়িয়া টেষ্টি ক'ত মাছ আহিছে মাছ ভাই কালি খাই দুখ ভাই অলপ খাব লাগিব বেৰে এক দুখা টকা দিয়া মাংসখিনি বোলে বহুত টেষ্টি হৈছে তো সকলোৱে মানে কৈ আছে মাংসখিনি বহুত টেষ্টি হৈছে তো এতিয়া মানে গাঁৱৰ ৰাইজে এতিয়া ভাতখিনি আমি খোৱালোঁ তো গাইজ এতিয়া মানে এইজনী আমাৰ কইনাজনী তো কইনাজনী চাওক মানে কিমান ধুনীয়া তো কইনাজনী বহুত মৰম লগাকৈ মানে তো আমাৰ কইনাজনী এতিয়া আপোনালোকেও চাওক এতিয়া সময় হ'লে 6টা বাজিলে তো দৌৰা ঘৰৰ মানুহখিনি মানে এতিয়া আহি পালে আমাৰ বিয়াখনলৈ তো এতিয়া দৌৰা ঘৰৰ মানুহখিনিক মানে ভাত খুৱাবৰ কাৰণে ডাইনিং টেবুলখিনি বঢ়িয়াকৈ ৰখা হ'ল তো গাইজ আমাৰ ডেকাখিনিও মানে ভাত পানী দিবলৈ মানে সাজু এইবিলাক মানে এতিয়া তো আমি ভালদৰে মানে দৌৰা ঘৰৰ মানুহখিনি আমি ডাইনিং টেবুলত বহুৱাই তো মানে খানা টানা খাব দিলোঁ তো এতিয়া গাইজ দৌৰা ঘৰৰ আৰু আমাৰ ছোৱালী ঘৰৰ মানুহবিলাকে মিলি মানে ভালদৰে মীমাংসা সমালোচনা কৰি ল'লে তো গাইজ এতিয়া মই আপোনালোকক ভিডিঅ'টো শিকলৈ ভালদৰে দেখাই দিম মানে কইনাটো কেনেকৈ লৈ যাব তো গাইজ ভিডিঅ'টো আপোনালোক শিকলৈ চাই থাকক এতিয়া মানে পুৰা ধামাকা ডান্স হৈ আছে মানে কইনা ঘৰৰ সন্মুখখিনি এইখনে হ'ল গাড়ীখন ইয়াতে মানে কইনাজনীক লৈ যোৱা হ'ব তো ভিডিঅ'টো শিকলৈ চাই থাকক তো এতিয়া মানে এই গাড়ীখনত কইনাজনীক বহুৱাই লৈ মানে এতিয়া দৌৰা ঘৰুৱা মানে এতিয়া যাবলৈ ওলালে তো মানে ভিডিঅ'টো মই এইখিনিতে শেষ কৰি দিছোঁ তো গাইজ যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰক